ইয়াৰ পিছত আমাৰ সন্মানীয় সঞ্জিত বসুমতাৰী ছাৰক দুআষাৰ মন্তব্য ৰাখিবৰ কাৰণে এইটো মানে উত্তৰ ডিমাকুচি বগৰীথল বুলি কয় এইটো সীমা নোনাইচাৰ সমষ্টিৰ সীমা সন্মানীয় মোৰে বন্ধু শ্ৰী ডাগৰ চাবৰ আৰু আমাৰ UPPL দলৰে লোকেল ডাঙৰীয়া ডাঙৰীয়া আৰু ডিপাৰ্টমেণ্টৰ 2 বছৰীয়া সপোন আমাৰ চৰকাৰ 2 বছৰ হ'ব খুব ডাঙৰ এটা মেজৰ ইছ্যু আছিলে শিৱ ছাৰে এই কথাটো প্ৰত্যেক ডিছকাশ্যনতে কৈ আহিছিলে যাৰ ফলত এইবাৰ আমি 2 কোটি টকা বাজেটেৰে আগতে কামটো কৰিলোঁ আৰু প্ৰথম আপোনালোকৰ ইয়াত আমি অপেনিং কৰিবলৈ পাইছোঁ কিমান কিলোমিটাৰ হৈছে জানো 3.5 কিলোমিটাৰ হৈছে আপোনালোকৰ জিলাত আমি 10 কিলোমিটাৰ টাৰ্গেট লৈছোঁ আগতীয়া বাকীটো ক'ত বনাব আমাৰ ACM ছাৰ পিছে জেগা সোমাব কাৰণে জেগাটো ক'ত ইম্পৰ্টেণ্ট আছে এইটো 3.5 যদি কৈছে কিমান পাইছোঁ হয় সেইটো বনাই থাকিব আৰু অহা বছৰ আৰু 2 কোটি দিম তাৰ নেক্সট বছৰ 2 কোটি টোটেল 6 কোটিত আমি কমপ্লিট কৰিম বিটিআৰৰ সমস্ত এৰিয়াটোতো আমি ফেন্সিং দি পেলাই কৰিব নোৱাৰোঁ এইটো ইম্পৰ্টেণ্ট এইখিনি আমি হেৰি কৰি আছোঁ এতিয়া মোৰ বিশেষ ক'বলগীয়া কথাটো হ'ল আমাৰ এই ফেন্সিংটো আমি বনালোঁ ধৰি লওক চ'লাৰ ফেন্সিংটো ইয়াক চোৱা চিতা কৰিবৰ কাৰণে মই যোৱাবাৰ কোৱাৰ নিচিনাকৈ যেনে আমি ইনগ্ৰেশ্যন কৰাৰ সময়ত কৈছিলোঁ ৰাইজে মাহত 10 টকা 20 টকাকৈ কালেকশ্যন কৰিব লাগে তাৰপিছত চকীদাৰ এজন ৰাখি পেলাই বছৰত লামচাম আমি 5,000 বা 6,000 কিবা এটা ইয়াৰ দায়িত্বটো জংঘল কাটা কিবা কিবি চাফ চিকুণ কৰা দায়িত্বটো এনেকৈ দিলে ভাল হ'ব গাঁওখনৰ দায়িত্ব বাকী মেনেজমেণ্টটো আমাৰ নহয় এতিয়া আপোনালোকৰ মেনেজমেণ্ট ৰাইজে কৰি ল'ব লাগিব আৰু 2 নম্বৰ কথাটো হ'ল আমাৰ যে ইলেকশ্যনৰ হাল্লা ইলেকশ্যন আমি কৰিম 100%। কিন্তু আপোনালোকে বহুত লাকি ইলেকশ্যনৰ পৰা বাচিছে ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াটো আমি ৰিজাৰ্ভ এৰিয়াত ল'বলৈ গৈ আছোঁ তথাপিও নাভাবিব যে টি গাৰ্ডেনৰ কাৰণে ৰাবাৰ গাৰ্ডেন কিবা কিবি তামোল বাগান 100 বিঘা 200 বিঘা 50 বিঘা মাটি লৈ পেলাই নিজৰ মানে অধীনত নিব পাৰিব বুলি সেইটো আশা কৰিব নালাগে লিমিট কিবা এটা আমি দিয়া যায় চৰকাৰৰ নিয়ম হিচাপে কিমান পায় সেইটো আপোনালোকে পাব তাৰ যিমানখিনি বেছি আছে সেইটো চব চৰকাৰৰ আওতাত আহিব সেইখিনি মই আপোনালোকক ক'লোঁ আপোনালোকক আশ্বাস দিছোঁ কোনো ইলেকশ্যন নহ'ব এতিয়া কিন্তু ইলেকশ্যনৰ পৰা আপোনালোকে বাচিছে ভয় কৰিব নালাগে এইখিনিয়ে ক'লোঁ আমাৰ ডাঙৰ ছাৰক এষাৰমান ক'ব মোৰ বক্তব্য ধন্যবাদ দাবীত আগত আহি পাইছোঁ বন কাটিবৰ কাৰণে মানুহক হাবিত সোমাবৰ কাৰণে মানে হাজিৰা দি হ'লেও মানুহ মানে বিফলতা কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ মানসৰ লগত বেৰাচাৰ মানে চাহ বাগান চাহ বাগান মানে একেবাৰে ফৰেষ্টতে লাগি আছে যিবিলাকৰ মানে মানুহৰ ধনৰ অভাৱ নাই মাটিৰ অভাৱ নাই এনেকুৱা সেইবিলাক আমাক বেছি ফটো নিদিলে হ'ল পিছফালে আচ্ছা এইটো বস্তুটো ধৰি ৰখাটো নহয় পেলাই দিয়ে ধৰি sur naik ke? Kami ni film mana sih? Memang ke naik dah lagi.
তুমিহে জানা দেই